অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা। হেল্ল' নমস্কাৰ গাইজ, আপোনালোকক সকলোকে স্বাগত কৰিছোঁ মোৰ এই অন্য এটা ভিডিঅ'ৰ মাজলৈ। চ' আজি মানে ভিডিঅ'টো ৰাতি ষ্টাৰ্টিং কৰিছোঁ। নামঘৰত আছোঁ, ইয়াত দেখিছে আৰু বহি আছোঁ নামঘৰত আছোঁ। চ' আপোনালোককো দেখাওঁগৈ আমাৰ নামঘৰটো অলপ। নামঘৰত আছা ন? কীৰ্তন পঢ়িবাগৈনে? পঢ়িবগৈ লাগিব। তুমি? মই এক নম্বৰ তুমি শিকাবা নেকি আমাক? মাতিছে আৰু আমাক যাবই লাগিব না, মেইন পাৰ্ট গাইজ। ভিডিঅ'টো একদম ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চাই থাকক। ফাইনেলি গাইজ নামঘৰ পাইছোঁহি আৰু এইপিনে সেৱা চেৱা লৈছে আৰু লাহে ধীৰে। এয়া নামঘৰ। তো গাইজ লাহে ধীৰে ভিতৰলৈ সোমাই যাওঁ। তো গাইজ মানে মোৰ বিগ ফেন এজন লগ পাই গৈছোঁ। এয়া দাদা বিগ ফেন। থেংক ইউ। ইমান দেৰি কেলৈ হ'ল পিছে অহাটো? এই অকণমান লেট হৈছে আৰু যাওঁতে অঁ, তেওঁ অলপ সোনকালে আহিব লাগে ন। নামঘৰ বুলি ক'লে অকণ মানে সোনকালে আহিব লাগে যাতে কাম বনবোৰ কৰিব পাৰে নে কি? অঁ, চ' পাছত লগ পাম নেকি? লগ পাই ভাল লাগিল। লগ পাম, আকৌ যাওঁ। অঁ, চ' গাইজ মানে আহি পালোহি নামঘৰ। চ' দেখিব কৈছে এই মানে গোপিনীবোৰে মানে কাম লগাই আছে। এয়া আজি এঘৰী অৰ্চনীয়া হয় আগবঢ়াইছে। সেয়েহে আমি ভকত বৈষ্ণৱ আজ্ঞালৈ প্ৰসাদ মুঠি দিছোঁ। ভাদৰ পবিত্ৰ ভাদৰ মাহত আইসকলে আহি বা ভকত বৈষ্ণৱ আহি হৰি গুণানুকীৰ্তন কৰিছে। অঁ, চ' এয়া দেখিব পাইছে এইপিনে আৰু কীৰ্তন ভাগ পঢ়ি আছে। ত' গাইজ মানে এতিয়া মানুহ চানুহ ইমান নাই অহা। চ' টাইম হ'ব আৰু অলপ পাছত আৰু মানুহ চানুহবোৰ আহিব। ত' এতিয়া ইমান মানুহ নাই হোৱা। আমি এইকেইজন ভকত কি হ'ল ভিতৰত বহিব পৰা নাই নেকি? ভকত কেইজন। চ' মানে এইপিনে কীৰ্তন পঢ়ি আছে। পাছত আৰু কি হয় দেখা যাম। ভিডিঅ'টো চাই থাকিব। এইপিনে বহি আছে মানে। এইটো ভাদ মাহত ভদিয়া, এইটো ভদিয়া দেই, ভদিয়া ভাদ মাহত। আপোনালোকৰ ঘৰত যদি কুকুৰ আছে আপোনালোকে এইটো বহুত যাবন দিব দেই, মানে বেয়া বস্তু দেই সঁচাকে। অঁ সঁচাকে এইটো যাব নিদিবি দিব দামে দামে খান। অ' মোলৈকে আহিলে ন? ভাইটি তোমালোকলৈ নাই? ল'ৰাকেইটা বেচা ল'ৰাকেইটা নাপায়। বেচাকেইটা বহুত কষ্ট মত পাইছে আৰু নেকি? হে ধৈৰ্য ফল মিঠা নেকি? নহয় খাইছ ধৈৰ্য ফল মিঠা খাইছ। তই যে ইয়াতো খাইছ যেন তই ঘৰলৈ সামৰিছ যেন কেঁচু কি? গজব বেজতি হে ষ্টাইল কি হয় ষ্টাইল? চ' গাইজ মানে প্ৰসাদ চকাত খাই হৈ গ'ল। চ' এতিয়া ভাত দিছে, ভাত খাবলৈ যাওঁ। চ' ব'লক কেনেকৈ দিছে কি মানে কেনেকৈ দিছে। ৰুটি দিছে নে ভাত দিছে? মানে কি খাবলৈ মানে গাইজ কি দিয়ে চাওঁ এতিয়া সঠিককৈ গমেই পোৱা নাই। ভাত দিব নে ৰুটি দিব অকণমান দেৰি। অঁ ভাত দিছে নাই ওচৰলৈ আহিলে গম পাম। কিয় ইমান দূৰত থাকিলে গম নাপাম। চৰি সেইজন কেমেৰামেন পুৰা ব্যস্ত হৈ আছে, পুৰা বিজি কেমেৰামেন। চ'
চ' ভিডিঅ'টো চাই থাকোঁ। কি কি আছে ইয়াত? কি কি আছে? আমাৰ বুট আছে, চয়াবিন আছে, আলু আছে আৰু বেঙেনা আছে। অ'কে অ'কে। চ' গাইছ আমি এতিয়া মানে ভাত পানী খাই কৰি আজৰি হৈছোঁ আৰু ত' এতিয়া তামোলখন খাই মানে তামোলখন খাই বহিছোঁহি আৰু এতিয়া। চ' গাইছ খানাটো একদম বঢ়িয়া বনালে, কি মজা লাগিলে কৈছোঁ নহয়। চ' গাইছ যদি আপোনালোকে এনেকুৱা খাবলৈ মন আছে খানা কমেণ্ট কৰি জনাব। তো গাইজ মানে ভিডিঅ'টো চাই পাবলৈ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মানে ছাবস্ক্ৰাইবটো মানে ভাল লাগিলেও কৰিব, নালাগিলেও কৰিব। লাইকটো বা আপোনালোকৰ কথা, মানে বেয়া লাগিলে নকৰিব, ভাল লাগিলে কৰিব। চ' মোক ছাবস্ক্ৰাইবটো মানে অকণমান জৰুৰী হৈ আছে, সেইকাৰণে ছাবস্ক্ৰাইবটো মানে লাগে। চ' ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। এতিয়া মানে ৰাতি বহুত ৰাতি হৈ গ'ল, চ' আৰু ভিডিঅ' বনাবলগীয়া নাই। বাই বাই। শুই থাকক আপোনালোকেও, বহুত ৰাতি হ'ল, 12টা বাজিলে। টাটা।